মৰমৰ বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টোত মহৎ লোকৰ অমৰ বাণী আকৌ এটা নতুন ভাগত কেইটামান অমৰ বাণী তোমালোক সকলোলৈ আগবঢ়াইছোঁ। তোমালোকে চাই ভাল পাবা বুলি আশা কৰিলোঁ। তেন্তে আৰম্ভ কৰোঁ আহা। মানুহৰ আহল বহল ঘৰ, মটৰ গাড়ী, বিলাহী খাদ্য আদি উপভোগ কৰাকে জীৱন বুলি ক'ব নোৱাৰি। এই পাৰ্থিৱ সম্পদ ৰাজিতকৈ মানুহৰ প্ৰয়োজনীয় বস্তুটো হৈছে শিক্ষা। কাকো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা। নোৱাৰা শব্দটো মূৰ্খৰ ভঁৰালত থাকে। নিজৰ শৰীৰ ওপৰত থিয় হ'বলৈ শিকা, তেতিয়াহে সংসাৰ ভাল হ'ব। যি বন্ধুত্ব কেৱল কোনো লক্ষ্যলৈ গঢ়ি উঠে, সেই বন্ধুত্ব শেষলৈ বৰ্তি নাথাকে। এলাহ আৰু খং ত্যাগ কৰিলে প্ৰতিজন মানুহেই উন্নতিৰ পথ সুগম কৰিব পাৰে। মূৰ্খ লোকে সুন্দৰ পোচাক পিন্ধি জ্ঞানী সভাতো স্থান পায়, কিন্তু তেওঁৰ এই স্থান তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁ কথা নকয়। শিক্ষা হ'ল জীৱনব্যাপী চলা এক বিকাশমুখী প্ৰক্ৰিয়া। লোকৰ কথা মন দি শুনিবা, ভাল মন দি পঢ়িবা আৰু তাত থকা অসাৰুৱা কথা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থবা। শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা, চিন্তা শক্তি বঢ়োৱা। শিক্ষাৰ্থী নানা ভাৱৰ ভৱিষ্যত জীৱন যুদ্ধ দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্বতো প্ৰকাৰে যোগ্যৱান কৰা।